হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি 15 আগষ্ট, গতিকে আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। স্বাধীনতা দিৱস বুলি প্ৰথম ৰাতিপুৱাতে মানে স্কুললৈ বুলি ওলাই আহিলোঁ, এল পি স্কুললৈ। আহি পালোহি, এইফালে পতাকা উত্তোলন হ'লেই মই আহি পোৱালে। এতিয়া সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাই আছে আৰু তাতে অকণমান ৰৈ দিলোঁ। এইফালে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পাছত বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক স্বাধীনতা দিৱসৰ বিষয়ে কিছু কথা ক'লে আৰু সেই সভাত ময়ো লগতে তাতে থাকিলোঁ অলপ সময়। তাৰপিছত এতিয়া যাব লগা আছিলে কামলৈ, কিন্তু ইয়াতে সময় কিছু হৈ গ'ল, দেৰি হ'বগৈ, গতিকে হয়তো কামলৈ নাযাম কিজানি। চাওঁ ঘৰলৈ গৈ কি হয়গৈ। আকৌ বোলে ইয়াত কিবা লঘু আহাৰৰ ব্যৱস্থা কৰিছে, সেয়াও লৈ যাব কৈছিল, সেয়া লৈ যাম। গৈ পোৱাতে কিমান সময় হয়তো আৰু নাজানো, চাওঁ। বিদ্যালয়ৰ এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক স্বাধীনতা দিৱসৰ ওপৰত কৈ আছে। এয়া আজি যিহেতু কামলৈ নগ'লোঁ, ছোৱালীক স্কুলৰ পৰা আহিলোঁগৈ, আহি পেলাই কামলৈ নগ'লোঁ, ঘৰতে আছোঁ, গতিকে ঘৰৰ অলপ কাম কৰিম বুলি ভাবিছোঁ। এইফালে লিণ্টাৰ মাৰিম, আপোনালোকে চাই থাকক কি কৰোঁ। দিনটো আৰু বাহিৰত যোৱা নহ'ল, গতিকে ঘৰতে কিবা কিবি কৰিব লাগিব। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। আৰু এইফালে চাওক, আমাৰ এইকেইটাই ক'ত খেলি আছে। চকীখনৰ তলত এইটো হেনো ঘৰ বনাই লৈছে, দুইটাই খেলি আছে। এইটো ভাগিনটো আৰু মোৰ ছোৱালীজনী, দুইটাই এয়া ইয়াত খেলি আছে, এয়া চাব লাগে। এইফালে মোৰ লিণ্টাৰৰ ফৰ্মা ফিট কৰা হৈ গৈছে, এতিয়া মছলা পেলাব লাগিব। মছলাটো বনাই এইটো ঢালি লওঁ। আৰু এইফালে চাওক, ছোৱালীয়ে পতাকা লগাই পেলাই চাইকেল ৰেলি কৰি আছে। এইফালে সেয়া চাওক, চাইকেলত পতাকা লগাই ল'লে। এইবাৰ এখন পতাকা লগাই লৈছে ইয়াত। এইফালে দেউতাই মছলা বনাবলৈ বালি কঢ়িয়াই আছে। এইফালে ফাইনেলি আমাৰ মছলা ৰেডি হৈ গ'ল, কিন্তু এইফালে চাহ বনাইছে বোলে, চাহটো খাই লওঁ। এইফালে চাহৰ লগত খাবলৈ চুজি। চাহ খাই আকৌ ছোৱালীক অকণমান চাইকেলত ঘূৰাব লগা হ'ল। এজনী ৰখিবলৈ মানুহ নাইকিয়া হৈছে। ফাইনেলি লিণ্টাৰ ঢলা হৈ গ'ল। এইফালে তাইক লাগে টেপটো লৈ পেলাই খেলি আছে। এতিয়া অথনিৰ পৰা আমনি কৰি আছে, টেপটো লাগে। সেইটো কি কৰিছ তই? নেমানো, এইটো কি কৰেনো? এখন পৰিলে দেখোন। এইটো পেলাই দিব এতিয়া না, এইটো নলয়।
এইটো তামোল খাবলৈ লাগিব।